हेलो गुड मर्निंग बंधुসকল मैं आज जाम उदालगुरित আপোনালোকক দেখুৱাম আজি उदालगुरि टाउनখন আৰু লগতে ডিসি অফিস কোড আছে আৰু এমপ্লয়মেন্ট অফিস उदालगुरिर কোড হয় उदालगुरिर বাসিন্দাসকলে চাব পাৰিব ল'ৰা ছোৱালীসকলে যদি চিনি নাপায় মই লোকেশনটো ট্ৰেক কৰি দিম ডেসক্ৰিপশনত গৈ চাই ল'ব চাই থাকিব আপোনালোকে ভিডিঅ'টো বন্ধুসকল মই গৈ আছোঁ এতিয়া উদালগুৰি প্ৰথম মই যাম এক্সচেঞ্জ অফিচত এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচ নিয়োগ বিনিময় কেন্দ্ৰ তাৰ পিছত যাম মই ডিসি অফিচ তাৰ পিছত ডিসি অফিচত গৈ কিনে মই আপোনালোকক দেখুৱাম ডিসি অফিচত কি কৰে আৰু পুলিচ ভেৰিফিকেশ্যন কেনেকৈ কৰে ভিডিঅ'টো মোৰ লগত চাই থাকিব শেষলৈকে বুজি পোৱাত সহায় হ'ব সকলোৰে আৰু এমপ্লয়মেন্ট অফিচত গৈ আপোনালোকে নামটো ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইটোৰ বিষয়টো মই ভালকৈ বুজাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু কোনোবাই যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিব চেনেলটো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ यही मैं एमप्लयमेंट ऑफिस पाई गलो मैं हलो उदालगुरि जिल्लात आमार एमप्लयमेंट ऑफिस আছে এইটো লিখা আছে নিয়োগ বিনিময় কেন্দ্ৰ আৰু কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ফাৰ্স্ট টাইম আপোনাৰ ফৰ্মখন দিওঁতে ডকুমেণ্টছখিনি বিচাৰিব আপোনাৰ HLC পাছ চাৰ্টিফিকেট মেট্ৰিক পাছ চাৰ্টিফিকেট ডিগ্ৰী কৰিছে ডিগ্ৰী পাছ কৰা চাৰ্টিফিকেটখিনি গোটেইখিনি বিচাৰিব আপুনি তেতিয়াহে আপোনাক এই ফৰ্মখন দিব এই ফৰ্মখন দিয়াৰ পিছত আপোনাক ফিল আপ কৰিব দিব ফিল আপ কৰাৰ পিছত আপুনি এগেইন জমা দিব লাগিব সিহঁতৰ ওচৰত এমপ্লয়মেন্ট অফিচৰ আৰু যিসকল ছাৰ বাইদেউ থাকে তেখেতসকলৰ ওচৰত জমা কৰিব লাগিব তেখেতসকলে আকৌ নেক্সট যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব ওলাব তেতিয়া আপোনাৰ আকৌ ডকুমেণ্টছখিনি বিচাৰিব অৰিজিনেল ডকুমেণ্টছ লাগিব সকলোৱে অৰিজিনেল ডকুমেণ্টছ লৈ যাব জেৰেক্স নিলে নহ'ব কিন্তু অৰিজিনেল লাগিব ডকুমেণ্টছটো আশা কৰোঁ সকলোৱে বুজি পালে ভিডিঅ'টো বুজি পাইছে যদি কমেণ্ট কৰি জনাব আৰু এতিয়া আমি জানিম পুলিচ ভেৰিফিকেশ্যন কেনেকৈ কৰে প্ৰথমতে কি কৰিব লাগিব আমি জানো আহক পুলিচ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে বন্ধুসকল আপোনালোকে যাব লাগিব ডিসি অফিচৰ তলত যিবিলাক মোহৰি থাকে মোহৰিৰ হাতত আপুনি লিখিব দিব লাগিব আপোনাৰ কাগজখন সিহঁতে লিখি দিব সিহঁতে লিখি দিয়াৰ পিছত আপুনি আকৌ ডিসি অফিচৰ ভিতৰত যাব লাগিব ভিতৰত গৈ আপুনি বৰাবাবুৰ তাত দিব লাগিব সিল ষ্টাম্প মাৰি দিব নেক্সট আপুনি সেইটো ষ্টাম্প মাৰি অনাৰ পিছত আকৌ আপুনি SP অফিচ যাব লাগিব SP অফিচত আপোনাক ভেৰিফাই কৰি দিব সিগনেচাৰ মাৰি দিব এইখিনি কৰাৰ পিছত আপুনি আৰু কাম আছে এইখিনি কৰাৰ পিছত আপোনালোকে আকৌ থানাত আহিব লাগিব আপোনালোকৰ নিজৰ থানা য'ত পৰে তাত লৈ যাব লাগিব কাগজখন তাতে ওৱান ডে ৰাখিব আপোনালোকৰ কাগজখন সেইখন আকৌ SP অফিচ পঠাব সিহঁতে পঠোৱাৰ পিছত আপোনাৰ তেতিয়াহে আপোনাৰ কামটো ছাকচেছফুল হ'ব যেতিয়া SP অফিচে আকৌ থানাৰ পৰা পঠোৱাৰ পিছত ভেৰিফাই কৰি দিব তেতিয়া আপোনালোকৰ কাম গোটেইখিনি প্ৰচেছ মানে কি ছাকচেছফুল হৈ গ'ল যদি বুজি পোৱাত সহায় হ'ল ভিডিঅ'টো আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম